অৰ্গেনিক খেতি অসমৰ প্ৰিয় দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই মনীন্দ্ৰ নাথে আজি আপোনালোকক দেখুৱাব ওলাইছোঁ বস্তাত কেনেধৰণে আদা খেতি ৰোপণ কৰা হয় আৰু এই ভিডিঅ' আপোনালোকক মই আগৰ ভিডিঅ'বিলাকত চালে দেখা পাব যে মই কি ধৰণে আদা লগাইছিলোঁ আৰু এই আদা এতিয়া কেনেকুৱা পৰ্যায়ত আছে আপোনালোকে চাওক। এই দেখিছে বৰ্তমান খুবেই ধুনীয়া হৈ উঠিছে। দেখিছে লগোৱা মোৰ 2 মাহ হ'ল আৰু এই 2 মাহত এনেকুৱা হৈছে আদা। মই 2000 বস্তা লগাইছিলোঁ প্ৰথম বৰ্ষৰ কাৰণে। অহাবাৰ কেনেকুৱা হয় 50,000 এটা টাৰ্গেট লৈ লৈছোঁ। এইবাৰ যদি এনেকুৱা ভাল ফলবহু হয়, এই দেখিছে কি পদ্ধতিত লগাইছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ। আপোনালোকে আগৰ ভিডিঅ'বিলাক চালে দেখিব পাব। এনেকৈ দেখিছে এই আদাৰ চেহেৰা চাওক, ধুনীয়া চেহেৰা হৈছে। এই দেখিছে খুব ধুনীয়া হৈছে। আপোনালোকে কৰিব পাৰে বহাগত এনেধৰণে আদা ৰোপণ কৰিলে এনেকুৱা ধৰণে কৰিব পাৰে। চাওক এইবাৰ যিহেতু বৰষুণ বহুত আৰু বৰষুণৰ কাৰণে মই বেছি এটা চাফ কৰিব পৰা নাই। এতিয়া লাহে লাহে এইবিলাক চাফ কৰিম। এইবিলাক মাজে মাজে ঢেকীয়া কচু 2-এডাল আহিছে বাৰু, এইবিলাক মই চাফ কৰিম। এই দেখিছে ধুনীয়া হৈছে আদা। এনেদৰে লগাইছিলোঁ। আৰু তামোলৰ বাৰীৰ ভিতৰত লগাইছিলোঁ। যিহেতু তামোলৰ বাৰীৰ ভিতৰত খান্দিব নোৱাৰি, সেয়েহে মই বস্তা ৰাখিছিলোঁ এনেধৰণে। এই দেখিছে ওপৰত তামোল আৰু পাণৰ বাৰী আৰু তামোল পাণৰ মাজত এনেধৰণে মই বস্তা ৰাখিছোঁ। চাওক আদাৰ চেহেৰা দেখিছে। মোৰ বিশ্বাস বহুতেই ভাল হ'ব এইবাৰ আদা। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।